শ্ৰী সৈনিকা শইকীয়া মোৰ ঘৰ পুৰণিগুদাম ব্ৰহ্মচাৰী সত্ৰ মই নগাঁও ভাইবছ আৰু সপোন অফিচিয়েলৰ উদ্যোগত অনুষ্ঠিত হোৱা মিষ্টাৰ এণ্ড মিছেছ বিউটি অফ আছাম 2020ত অংশগ্ৰহণ কৰিছোঁ আপোনালোকে যদি মোক আপোনালোকৰ বিজয়ী প্ৰতিযোগী হিচাপে পাব বিচাৰে দেন ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তলত গৈ মোৰ নামত এটা কমেণ্ট কৰিব আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি মোক বিজয়ী হোৱাত সহায় আৰু মোৰ ঘৰ হয় কামপুৰত মই নগাঁৱৰ ভাইবেছ আৰু সপোন অফিচিয়েলৰ উদ্যোগত অনুষ্ঠিত হোৱা মিষ্টাৰ এণ্ড মিছ বিউটি অফ আছামত অংশগ্ৰহণ কৰিছোঁ যদিহে আপোনালোকে মোক আপোনালোকৰ প্ৰিয় প্ৰতিযোগী হিচাপে বিজয়ী কৰিব বিচাৰে তেন্তে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত মোৰ নাম লিখি কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু নমস্কাৰ মোৰ নাম কুইন বেজবৰুৱা আৰু মই নগাঁৱৰে জীয়ৰী হয় নগাঁও ভাইবছ আৰু সপোন অফিচিয়েল পেজৰ পৰা অনুষ্ঠিত হোৱা মিষ্টাৰ এণ্ড মিছ বিউটি অফ আছামত মই অংশগ্ৰহণ কৰিছোঁ মোক আপোনাৰ প্ৰিয় প্ৰতিযোগী হিচাপে বিজয়ী কৰিবলৈ এই ভিডিঅ'টো লাইক কৰি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তলত মোৰ নামটো লিখি দিব কমেণ্ট কৰি আৰু লগতে ভিডিঅ'টো শ্বেয়াৰো কৰি দিব ধন্যবাদ মই নগাঁও ভাইবছ সপোন অফিচিয়েল পেজত উদ্যোগত অনুষ্ঠিত হোৱা মিষ্টাৰ এণ্ড মিছ বিউটি অফ আছামত অংশগ্ৰহণ কৰিছোঁ আপোনালোকে যদি মোক মৰম কৰে তেন্তে হ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকে কমেণ্ট বক্সত মোৰ নামটো নিহা ভূঞা বুলি কমেণ্ট কৰিব দেই আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পালে মই আগুৱাই যাম ধন্যবাদ প্রাণতে দিলাহি আদরুয়া তোমার ছবিতে নমস্কাৰ মোৰ নাম শ্ৰী দীপশিখা বৰুৱা মোৰ ঘৰ কামপুৰত হয় মই নগাঁও ভাইবছ আৰু নগাঁও অফিচিয়েল পেজৰ উদ্যোগত অনুষ্ঠিত হোৱা মিষ্টাৰ এণ্ড মিছ বিউটি অফ আছামত অংশগ্ৰহণ কৰিছোঁ যদিহে মোক আপোনালোকৰ প্ৰিয় প্ৰতিযোগী হিচাপে বিজয়ী কৰিব বিচাৰে তেনেহ'লে মোক এটা লাইক কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তলত গৈ মোৰ নামটো এটা কমেণ্ট কৰি দিব ধন্যবাদ যদিহে মোক আপোনালোকে আৰু মৰম দিব বিচাৰে তেনেহ'লে চেনেলটো শ্বেয়াৰ কৰি দিব ধন্যবাদ মোর মনত এপাহি গোলাপ রুলাহি তুমি গোপনে তোমার বরম খলাসা
দিছে সঘনে নমস্কাৰ, মোৰ নাম শ্ৰী অনামিকা গায়ন। মোৰ ঘৰ নগাঁও পুৰণি গুদামত। মই নগাঁও ভাইবছ এণ্ড সপোন অফিচিয়েল গ্ৰুপৰ দ্বাৰা অনুষ্ঠিত হোৱা মিষ্টাৰ এণ্ড মিছেছ বিউটি অফ আছামত অংশগ্ৰহণ কৰিছিলোঁ আৰু তাত মই তৃতীয় ৰাউণ্ডলৈ চিলেক্ট হৈছোঁ। আৰু আপোনালোকে যদি মোক বিজয়ী হোৱাত চাব বিচাৰে তেন্তে এই লিংকটোতে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি কমেণ্ট বক্সত অনামিকা গায়ন বুলি কমেণ্ট কৰি দিব, প্লিজ কৰি দিব। আৰু এই ভিডিঅ'টি শ্বেয়াৰ কৰি মোক বিজয়ী হোৱাত সহায় কৰে যেন। ধন্যবাদ।